জানিব বিচাৰিব নিশ্চয় জোনমণি ৰাভাৰ শেহতীয়া খবৰ। দৰ্শকক জ্ঞাততে জনাওঁ জোনমণি ৰাভাৰ মৃত্যুৰ 11টা দিন সম্পূৰ্ণ হৈ গ'ল। আজি জোনমণি ৰাভাৰ ঘৰত অনুষ্টুপীয়াভাৱে ৰাভা সম্প্ৰদায়ৰ নিয়ম অনুসৰি শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে, অনুষ্টুপীয়াকৈ শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ তদন্ত কৰিবলৈ যোৱা আৰক্ষীয়ে কিমান সফল হ'ব তাক লৈ ভিন্ন প্ৰশ্ন হৈছে। এই ঘটনাৰ অন্যতম অপৰাধী আছিল বুলি কোৱা হৈছে যিজন ট্ৰাক চালকজনৰ নাম সুমিতৰ গাড়ীৰ সন্মুখত খুন্দা খাই ৰূপজ্যোতিৰ মৃত্যু হৈছিল। সেয়া হৈছে আৰক্ষীৰ ভাষ্য। ইয়াৰ বিপৰীতে প্ৰণৱে ক'ব বিচাৰিছিল জোনমণিক লৈ অহা হৈছিল, মৃতদেহটো গাড়ীত বহুওৱা হৈছিল আৰু গাড়ীখন আহি খুন্দিয়াইছিল আৰু গাড়ী চালকজন পলাইছিল। গতিকে স্বাভাৱিকতে দুয়োটা ধাৰণাৰ প্ৰায় এটা কথা স্পষ্ট, এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সেই গাড়ী চালকজন বা সেই ট্ৰাক চালকজন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ। শুনি আচৰিত হ'ব, ট্ৰাক চালক সুমিত এতিয়া অসমত নাই। সুমিত গৈ জেলৰ পৰা ওলাই সুমিত গৈ পালেগৈ উত্তৰ প্ৰদেশত। দিনলিপিৰ এক্সক্লুচিভ ৰিপৰ্ট। জোনমণি ৰাভাৰ মৃত্যু ৰহস্যৰ তদন্ত কৰিবলৈ গৈ অসম আৰক্ষী ব্যৰ্থ হ'ব নেকি? হঠাৎ এই প্ৰশ্ন সন্মুখলৈ আহিছে। এই প্ৰশ্ন সন্মুখলৈ অহাৰ মূল কাৰণজন হ'ল এইজন ব্যক্তি। এই ব্যক্তিজনক নিশ্চয় চিনি পাইছে। এওঁ হৈছে ট্ৰাক চালক সুমিতৰ ট্ৰাকৰ আগত পৰিছিল জোনমণি ৰাভাৰ গাড়ীখন। ইতিমধ্যে প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে বাৰে বাৰে দাবী কৰিছে জোনমণি ৰাভাৰ মৃতদেহ গাড়ীখনত থৈ দিয়া হৈছিল। 20 মুহূৰ্তত ট্ৰাক চালকে গাড়ীখন খুন্দিয়াইছিল আৰু ঘটনাস্থলীৰ পৰা ট্ৰাক চালকজন পলায়ন কৰিছিল। প্ৰায় 2টা দিন ধৰি ট্ৰাক চালকজনে আত্মগোপন কৰি থকাৰ অন্তত জখলাবন্ধা আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অধিক সোধা পোছা কৰাৰ পৰিৱৰ্তে জেললৈ প্ৰেৰণ কৰিছিল সুমিতক। কিন্তু সুমিত সংক্ৰান্তত এটা চাঞ্চল্যকৰ তথ্য আহি পৰিছে NB নিউজৰ হাতত। ট্ৰাক চালক সুমিতে জামিনত মুক্তি লাভ কৰিলে। নগাঁও কাৰাগাৰৰ পৰা সুমিত ওলাই আহিল। সুমিত এতিয়া উত্তৰ প্ৰদেশত। সুমিতক এতিয়াও জেৰা কৰিব পৰা নাই CID। আচৰিত হ'ব, এই সমগ্ৰ ঘটনাৰ অন্যতম চৰিত্ৰ সুমিত এতিয়া অসমত নাই। এই সুমিতৰ ট্ৰাকৰ খুন্দাত জোনমণিৰ মৃত্যু হৈছে। প্ৰদীপ্ততা এটা চক্ৰই ক'ব বিচাৰে এই ট্ৰাকৰ জৰিয়তে জোনমণিক হত্যা কৰা হৈছিল। কিন্তু এই সমগ্ৰ ঘটনাৰ মূল চৰিত্ৰ সুমিত এতিয়া অসমৰ বাহিৰত। জামিনত মুক্তি লাভ কৰি সুমিতে উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ল। সুমিতক এই পৰ্যন্ত জেৰা কৰিব পৰা নাই CID। লগে লগে প্ৰশ্ন হৈছে অসম আৰক্ষীয়ে এয়া কৰিছে কি? কিয় সুমিতক এতিয়াও জেৰা কৰিব নোৱাৰিলে? কিয় সুমিত অসমৰ পৰা গুচি যাবলৈ সুযোগ পালে? ইতিমধ্যে CBI সমগ্ৰ বিষয়টো সংক্ৰান্তত তদন্ত কৰি আছে যদিও বহুতে প্ৰশ্ন কৰিছে এই বিষয়বস্তুৰ পৰা লীনা দোনে মুক্তি পাব নেকি? ইতিমধ্যে NB নিউজৰ দিনলিপি অনুষ্ঠানত এই সংক্ৰান্তত বিতং তথ্য সদৰি কৰা হৈছিল। কিন্তু ইয়াৰ উত্তৰ দিছে আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই। লীনা দোলে তদন্তৰ আওতাৰ পৰা আঁতৰি যোৱা নাই। লীনা দোলেক প্ৰশ্ন সুধিব ফৰেনচিক মনোবিজ্ঞানী। সমগ্ৰ ঘটনা সংক্ৰান্তত এফালৰ পৰা প্ৰশ্ন সোধা হ'ব। এইখিনি সময়তেই জোনমণিৰ বাসগৃহৰ দৃশ্য এয়া। জোনমণিৰ আলোকচিত্ৰৰ সন্মুখত এইদৰে চাকি জ্বলোৱা হৈছে। জোনমণিৰ মৃত্যুৰ 11টা দিন পাৰ হৈ গ'ল। ৰাভা সম্প্ৰদায়ৰ নিয়ম অনুসৰি জোনমণিৰ 11 দিনীয়া মৃত্যু দিৱস এইদৰে পালন কৰিছে পৰিয়ালটোৱে। ঘৰত সকলোৰে মুখত দুখ। এতিয়াও জোনমণিৰ হত্যাৰ ৰহস্য ফাদিল হোৱা নাই। পৰিয়াল সুখী নহয়, অসন্তুষ্ট হৈ আহিছে সমগ্ৰ অসমবাসী। চাওক, আমাৰ যিটো মৃতকৰ আমি যেতিয়া মৃত্যু হয় তাৰপাছত আমাৰ কিছুমান কৰ্ম থাকে। বিশেষকৈ জোনমণি ৰাভা, তাই ৰাভা জনগোষ্ঠীৰ এজনী ছোৱালী। গতিকে গোটেই নিয়ম নীতিখিনি আমি যিটো আজি 11 দিনীয়া 26 তাৰিখে আমাৰ সম্পূৰ্ণ তেওঁলোকে জ্ঞাতি লৈছে জতীয়া ৰাভাৰ যিখিনি জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ লগত, আৰু তেওঁলোকৰ নীতি নিয়মে আজি শ্ৰাদ্ধ পাতিছোঁ জোনমণি। আৰু আমাৰ যিহেতু জোনমণি অকল ৰাভা জনগোষ্ঠীয় হৈ থকা নাই, অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে জোনমণিক নিজৰ বুলি আঁকোৱালি লৈছে। আপোনালোকৰ সংবাদ মাধ্যমৰ যথেষ্টখিনি তাই মৃত্যুৰ পাছত হৈছে
মানে বহুত ওপৰলৈ লৈ গৈছে। গতিকে এইখিনি চাই আমি সেইকাৰণে 31 তাৰিখে আমি যেতিয়া ৰাজহুৱা শ্ৰাদ্ধ পাতিম 31 তাৰিখে। আজি মাত্ৰ 11 দিনত আমি যিটো আমাৰ ৰাভা জনগোষ্ঠীৰ নিয়ম নীতি, সেই ৰাভাৰ যিটো নিয়ম, সেই নিয়মখিনি আজি আমি কৰা হৈছে। এটা প্ৰশ্ন হৈছে, এই সমগ্ৰ ঘটনাৰ একমাত্ৰ সাক্ষী প্ৰণৱ দাস এতিয়া ক'ত আছে? ইয়াৰ পূৰ্বে প্ৰণৱ দাস সংক্ৰান্তত বিভিন্ন তথ্য সম্প্ৰচাৰ হৈছিল, কিন্তু প্ৰণৱ দাসে এই পৰ্যন্ত কোনো ধৰণৰ বিশেষ তথ্য আৰক্ষীক দাখিল কৰিব পৰা নাই। কিন্তু আৰক্ষীয়ে প্ৰণৱৰ পৰা কি তথ্য পাইছে সেই বিষয়ে এতিয়াও আমি জানিব পৰা নাই। নগাঁও আৰক্ষীৰ অতিথিশালাত আছে প্ৰণৱ দাস। প্ৰণৱ দাসক মাজে মাজে CIDয়ে গুৱাহাটীলৈ লৈ আহে। গুৱাহাটীত ফৰেনচিক মনোবিজ্ঞানীয়ে প্ৰশ্ন কৰে প্ৰণৱক। ঘনে ঘনে প্ৰশ্ন কৰা হৈছে। প্ৰণৱে কি দেখিছিল সেই বিষয়ে জানিব বিচৰা হৈছে। প্ৰণৱে বিভিন্ন প্ৰশ্নৰ উত্তৰ এতিয়াও দি আছে। প্ৰণৱৰ বক্তব্য কিমান সত্য কিমান অসত্য সেই কথালৈ নিশ্চিত হোৱা নাই CID। জোনমণিৰ মৃত্যুৰ সময়ত প্ৰণৱ যে জখলাবন্ধাত আছিল তাৰো কোনো নিশ্চিত তথ্য এই পৰ্যন্ত CIDয়ে উদ্ধাৰ কৰিব পৰা নাই। প্ৰণৱে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বক্তব্য দিছে, কিন্তু প্ৰণৱে সেই বক্তব্যক সমৰ্থন জনাব পৰা তথ্য দাখিল কৰিব পৰা নাই। CIDয়ে মুঠ 4টা গোচৰৰ তদন্ত কৰিছে। কেইবাটাও গোটত বিভক্ত হৈছে CID। এইখিনি সময়তে জোনমণিৰ গাড়ী চালক ৰিয়াজুল সংক্ৰান্তত বহু তথ্য সন্মুখলৈ আহিছে। এইজন ৰিয়াজুল আছিল জোনমণিৰ গাড়ী চালক। এই ৰিয়াজুলক লগত লৈ জোনমণি বঙালমৰাত আজগৰ আলীৰ ঘৰত তালাচী চলাবলৈ গৈছিল। সেই সময়ত জোনমণিৰ লগত আছিল মুঠ 3খনকৈ গাড়ী। ইতিমধ্যে আজগৰ আলীৰ মাতৃয়ে আৰক্ষী থানাত দাখিল কৰা এজাহাৰত জোনমণিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৈছিল গহপুৰৰ নিকটৱৰ্তী স্থানত আটক কৰি অনা আজগৰ আৰু ব্ৰিজা গাড়ীখন এৰি দিছিল জোনমণিয়ে। বিনিময়ত প্ৰায় 6 লাখ টকা লৈছিল জোনমণি। ইয়াৰে আজগৰৰ মাতৃ আমিনাই জোনমণিৰ গাড়ী চালক ৰিয়াজুলৰ মোবাইলত গুগল পে' কৰিছিল। জোনমণিৰ গাড়ী চালক ৰিয়াজুল ইছলাম সংক্ৰান্তত নতুন তথ্য। গহপুৰত ৰিয়াজুলৰ মোবাইলত গুগল পে' কৰিছিল আমিনা হ'ল আজগৰৰ মাতৃ। এই সমগ্ৰ ঘটনাৰ বিষয়ে তথ্য আগবঢ়াইছে ৰিয়াজুলৰ শাহুৱে। গোপন কেমেৰাৰ সন্মুখত ৰিয়াজুলৰ শাহুৱে কৈছে জোনমণিয়ে কেনেকৈ ৰিয়াজুলক লৈ গৈছিল আৰু আমিনাই কেনেকৈ ৰিয়াজুলক গুগল পে' কৰিছিল। গুগল পে'ত পোৱা ধন ৰিয়াজুলে আন দালালসকলৰ মাজত বিতৰণ কৰি দিছিল। সেই যে লগে যে আৰু মানুষ নিশ্চয় সেই দালালের একাউন্ট দিয়ে দিবা। এই যে জামাই যে রিয়াজুল হক এর অ্যাকাউন্টে টাকা দিল দিছেন কেন টাকাটা? আমি না যেটা অভিযোগ করছি আমি নাই দিছে পরে জুনমনি বিয়া বাদে কইছে যে 3 দিন দিয়ে দিবি। হে 3 দিন টাকাটা কিন্তু প্ৰশ্ন হৈছে নগাঁও আৰক্ষীৰ দলটোৰ সৈতে কেইবাটাও দালালে আজগৰ আলীৰ বাসগৃহত আৰক্ষীৰ সৈতে তালাচী চলাব গৈছিল কিয়? এই বিষয়ে স্বাভাৱিকতে তেতিয়াৰ আৰক্ষী অধীক্ষক লীনা দলে অজ্ঞ আছিল নে নীলা দলেৰ অনুমতি সাপেক্ষে এনেধৰণৰ অভিযান চলাবলৈ গৈছিল? ব্যুৰো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।